নমস্কাৰ দৰ্শকসকল, আজি বহুতৰে মনত থকা এটা ভুল ধাৰণা ভাঙি দিব ওলাইছো। ছচিয়েল মিডিয়াত প্ৰসংগ ওলালেই একাংশই দাবী কৰে যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বামী ফিৰোজ গান্ধী আচলতে এজন মুছলমান আছিল আৰু তেওঁৰ আচল নাম আছিল ফিৰোজ খান। সেই সূত্ৰে তেওঁলোকে ক'ব বিচাৰে যে ৰাহুল গান্ধীও মুছলমান। কিন্তু আপুনি জানেনে, ইতিহাসৰ পাত মেলি চালে দেখা যায় যে এই দাবীটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। ফিৰোজ গান্ধী কোনো মুছলমান পৰিয়ালৰ সন্তান নাছিল। তেন্তে তেওঁ কোন আছিল, তেওঁৰ ধৰ্ম কি আছিল আৰু তেওঁৰ নামটো কিয় মুছলমানৰ দৰে আছিল? আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা প্ৰমাণৰ সৈতে বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো সম্ভৱ হ'লে শেষলৈকে চাবলৈ যত্ন কৰিব, যাতে শেষত আপোনাৰ নিজৰো এটা মন্তব্য ৰাখিব পাৰে কমেণ্ট বক্সত। প্ৰথম কথাটো হ'ল, ফিৰোজ গান্ধী জন্মসূত্ৰে আছিল এজন পাৰ্চী। 1912 চনত মুম্বাইৰ এক সম্ভ্ৰান্ত পাৰ্চী পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল জাহাংগীৰ ফাৰেদুন গান্ধী আৰু মাতৃ আছিল ৰতিমাই। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্নৰ উদয় হ'ব পাৰে যে পাৰ্চী ধৰ্মনো কি? বহুতৰে ধাৰণা পাৰ্চী ধৰ্মটো হয়তো মুছলমান ধৰ্মৰে এটা অংশ, কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল। পাৰ্চী ধৰ্মৰ আচল নাম হ'ল জৰথুষ্ট্ৰবাদ। ই পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মসমূহৰ ভিতৰত অন্যতম। প্ৰাচীন ইৰাণ বা পাৰস্য দেশত এই ধৰ্মৰ উৎপত্তি হৈছিল। তেওঁলোকৰ পবিত্ৰ ধৰ্মগ্ৰন্থখনৰ নাম হৈছে আভেস্তা আৰু তেওঁলোকে সৰ্বশক্তিমান ঈশ্বৰ আহুৰা মাজদাক উপাসনা কৰে। তেওঁলোক যে আনতকৈ পৃথক তাৰ উৎকৃষ্ট প্ৰমাণ হৈছে মৃতদেহ সৎকাৰৰ নিয়ম। পাৰ্চী ধৰ্মৰ এই অন্ত্যেষ্টিক্ৰিয়া সমগ্ৰ বিশ্বৰ ভিতৰতে অনন্য আৰু ব্যতিক্ৰমী। পাৰ্চীসকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰকৃতিৰ উপাদানসমূহ যেনে জুই, পানী, বায়ু আৰু মাটি অতি পবিত্ৰ। তেওঁলোকে বিশ্বাস কৰে যে মৃতদেহ এবিধ অশুদ্ধ বস্তু, গতিকে তাক দাহ কৰিলে পবিত্ৰ জুই আৰু বায়ু দূষিত হয়। সেইদৰে মাটিত পুতি থলে মাটি দূষিত হয় আৰু পানীত উটুৱাই দিলে পানী দূষিত হয়। প্ৰকৃতিক কোনো ধৰণৰ প্ৰদূষিত নকৰাকৈ মৃতদেহ সৎকাৰ কৰিবলৈ তেওঁলোকে টাৱাৰ অফ চাইলেন্স বা স্থানীয় ভাষাত দশমা নামৰ এক বিশেষ পদ্ধতি ব্যৱহাৰ কৰে। এইটো এটা ওখ, ঘূৰণীয়া আৰু ওপৰভাগ মুকলি থকা শিলৰ গাঁথনি। পাৰ্চী ধৰ্মীয় ৰীতি নীতি সম্পন্ন কৰাৰ পিছত মৃতদেহটো এই টাৱাৰৰ ওপৰত সম্পূৰ্ণ মুকলিকৈ থৈ দিয়া হয়, যাতে শগুন বা অন্য মাংসহাৰী চৰায়ে মাংসখিনি খাই হাড়খিনি সম্পূৰ্ণ পৰিষ্কাৰ কৰি পেলায়। পিছত সূৰ্যৰ উত্তাপত সেই হাড়বোৰ শুকাই গুৰি হৈ প্ৰকৃতিৰ মাজত বিলীন হৈ যায়। অৱশ্যে বৰ্তমান সময়ত ঔষধ আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে ভাৰতত শগুনৰ সংখ্যা অতিশয় হ্ৰাস পাইছে। সেইবাবে বহু চহৰত এতিয়া পাৰ্চীসকলে এই পৰম্পৰাগত পদ্ধতিৰ সলনি বৈদ্যুতিক চুল্লীত শৱদাহ কৰা বা আৰামগাহ নামৰ সুকীয়া পাৰ্চী কবৰস্থানত সমাধিস্থ কৰাৰ দৰে আধুনিক নিয়মকো আঁকোৱালি লৈছে। সপ্তম শতিকাত যেতিয়া ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটিছিল, তেতিয়া নিজৰ ধৰ্ম ৰক্ষা কৰিবলৈ একাংশ পাৰ্চী লোক ইৰাণৰ পৰা পলাই সাগৰীয় পথেৰে ভাৰতৰ গুজৰাটলৈ গুচি আহিছিল। গতিকে ধৰ্মীয় দিশৰ পৰা ইছলাম ধৰ্মৰ সৈতে পাৰ্চী ধৰ্মৰ কোনো সম্পৰ্ক নাই। তেন্তে ফিৰোজ গান্ধীৰ নামটো কিয় মুছলমানৰ দৰে আছিল? কেৱল ফিৰোজ গান্ধীয়েই নহয়, আপোনালোকে নিশ্চয় ভাৰতৰ বিখ্যাত টাটা পৰিয়ালৰ নাম শুনিছে। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা, ৰতন টাটা বা ভাৰতৰ পৰমাণু কাৰ্যসূচীৰ পিতৃস্বৰূপ ডক্টৰ হোমী জাহাংগীৰ ভাবা, এই আটাইবোৰ লোকেই আছিল পাৰ্চী। তেওঁলোকৰ নামবোৰ লক্ষ্য কৰক, জামছেদ, জাহাংগীৰ, ফিৰোজ, এইবোৰ দেখাত মুছলমানৰ নামৰ দৰে লাগে। ইয়াৰ কাৰণটো হ'ল ভাষাগত ইতিহাস। এই আটাইবোৰ নাম আচলতে ইছলাম ধৰ্মীয় নাম নহয়। এইবোৰ হৈছে প্ৰাক ইছলামিক যুগৰ পুৰণি ইৰাণী বা ফাৰ্চী ভাষাৰ শব্দ। যিহেতু পাৰ্চীসকলৰ মূল দেশ আছিল ইৰাণ, সেয়ে তেওঁলোকে নিজৰ ভাষাৰ আধাৰত এই নামবোৰ ৰাখিছিল। পাছলৈ যেতিয়া ইৰাণৰ মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, তেতিয়াও তেওঁলোকে নিজৰ পুৰণি ফাৰ্চী নামবোৰ ত্যাগ নকৰিলে। আনহাতে ভাৰতত মোগল শাসনৰ সময়ত ৰাজকীয় ভাষা ফাৰ্চী হোৱাৰ বাবে ভাৰতীয় মুছলমানসকলৰ মাজতো এই নামবোৰ জনপ্ৰিয় হৈ পৰিল। সেইবাবে দুয়োটা সম্প্ৰদায়ৰ নামবোৰ একে যেন লাগে।
এতিয়া আহোঁ তেওঁৰ উপাধিটোলৈ। ফিৰোজ গান্ধীৰ আচল উপাধিটোৰ ইংৰাজী বানান আছিল GHANDY অৰ্থাৎ গান্ধী। ইয়াৰ সৈতে ইছলাম ধৰ্মৰ খান উপাধিৰ কোনো দূৰ দূৰলৈকে সম্পৰ্ক নাছিল। যিহেতু তেওঁলোকৰ পূৰ্বপুৰুষসকল গুজৰাটৰ বাসিন্দা আছিল, গতিকে গুজৰাটী ভাষাৰ প্ৰভাৱত বহু পাৰ্চী পৰিয়ালে ব্যৱসায়িক সূত্ৰে গান্ধী বা ঘেন্দি উপাধি ব্যৱহাৰ কৰিছিল। তাৰ পিছত তেওঁ গান্ধী কেনেকৈ হ'ল? আচলতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে ফিৰোজ গান্ধীৰ কোনো তেজৰ সম্পৰ্ক নাছিল, কিন্তু স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈ ফিৰোজে নিজৰ উপাধিৰ বানানটো ঘেন্দিৰ পৰা সলনি কৰি গান্ধী কৰি লৈছিল। পৰৱৰ্তী সময়ত 1942 চনত যেতিয়া তেওঁ জৱাহৰলাল নেহৰুৰ কন্যা ইন্দিৰাক বিয়া কৰায়, তেতিয়াৰে পৰা ইন্দিৰাৰ নামো ইন্দিৰা গান্ধী হৈ পৰে। ফিৰোজ গান্ধী যে মুছলমান নাছিল, তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণটো পোৱা যায় তেওঁৰ শেষকৃত্যৰ সময়ত। 1960 চনত যেতিয়া দিল্লীত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁৰ অন্তিম ইচ্ছা অনুসৰি তেওঁক হিন্দু ধৰ্মীয় তথা বৈদিক পৰম্পৰা অনুসৰি শৱদাহ অৰ্থাৎ দাহ কৰা হৈছিল। নতুন দিল্লীৰ নিগমবোধ ঘাটত তেওঁৰ ডাঙৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে মুখাগ্নি কৰিছিল। ইয়াৰ পিছত তেওঁৰ চিতাভস্মৰ এটা অংশ পাৰ্চী পৰম্পৰা অনুসৰি এলাহাবাদত অৰ্থাৎ বৰ্তমানৰ প্ৰয়াগৰাজত থকা পাৰ্চী কবৰস্থানত সমাধিস্থ কৰা হয়। যদিহে তেওঁ মুছলমান হলহেঁতেন, তেন্তে ইছলামিক ৰীতি অনুসৰি তেওঁৰ সমগ্ৰ শৰীৰটো কবৰ দিয়া হলহেঁতেন, শৱদাহ কৰা নহলহেঁতেন। গতিকে দৰ্শকসকল, ঐতিহাসিক তথ্য, চৰকাৰী নথি আৰু তেওঁৰ শেষকৃত্যৰ পদ্ধতিয়ে ইয়াকে প্ৰমাণ কৰে যে ফিৰোজ গান্ধী এজন মুছলমান নাছিল, বৰং তেওঁ আছিল মুছলমানৰ পৰা নিজৰ ধৰ্ম ৰক্ষাৰ বাবে পাৰস্য অৰ্থাৎ বৰ্তমান ইৰাণৰ পৰা পলাই অহা ভগনীয়াসকলৰ বংশৰ এজন দেশপ্ৰেমী পাৰ্চী সন্তান। ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই ছচিয়েল মিডিয়াত এনে ভুৱা প্ৰচাৰ চলাই অহা হৈছে। আশা কৰো এই তথ্যভিত্তিক ভিডিঅ'টোৱে আপোনালোকৰ মনৰ সন্দেহ দূৰ কৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সম্ভৱ হলে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইবো কৰিব বুলি আশা কৰিলো। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।